মা এই কেমেৰা ভাঙিল নৈতিক বেটাৰ আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, আমিও ভালে আছোঁ। আৰু আজিৰ ভিডিঅ'টো বেছি নকওঁ, এইখিনি ফাৰ্ষ্টখিনিয়ে মই কৈ দিম, কাৰণ আজি আহিছোঁ আমি চৰচজা ষ্টেডিয়াম। আৰু যিহেতু মোৰ হাজবেণ্ড এটা কৰিগ্ৰাফাৰ ডাইৰেক্টৰ হয়, তো আজি তাৰ শ্বুটিঙত আহিছোঁ। আৰু তাৰ শ্বুটিঙত আজি আমাৰ বাবু আছে, আমাৰ বাবু আছে যিহেতু। তাৰপিছত আমাৰ ছিংগাৰ হ'ল হিমাশ্ৰী পাঠক। আপোনালোকে চাই থাকক বাবুই কি এক্টিং কৰে, কি নকৰে, আৰু কিমান দুষ্ট হৈছে, কিমান দুষ্ট কৰি আছে, অলপতো কৰিলেই। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। শ্বুটিঙৰ কাম চলি আছে, এয়া কামবিলাক কৰি আছে আমাৰ ভিনদেউ। ভিনদেউ হেল্ল' কৈ দিয়ক। এয়া আমাৰ হিমাশ্ৰী বাৰ হাজবেণ্ড ভিনদেউ, আৰু এয়া বাইদেউ, আৰু এইফালে এটা ভিনদেউ আছে, গোটেই কামত লাগি আছে। আৰু এইফালে শ্বট লৈ আছে অলপ চলপ, কিন্তু বাবু দুষ্টৰ ভোক লাগিছে কিনে খাই আছে। এয়া ইজনী বৌ, আৰু এয়া আমাৰ কেমেৰামেন অভি দাদা। নমস্কাৰ। কিবা ক'ব আপুনি? নাই, মই ক'ব লগাটো নাই, কামটো কৰি আছোঁ, ধুনীয়াকৈ শেষ হওক তাৰপিছত কৈ আছোঁ। আৰু আমাৰ ছিংগাৰণী বাইদেউ হিমাশ্ৰী বা, এইটো হাই, আমি ধুনীয়া এটা পেট্ৰিয়টিক চং শ্বুট কৰি আছোঁ, লতা মংগেশকাৰজীৰ বন্দে মাতৰম গানটো। সৰু সৰু বাচ্চা লৈ কেনে আমি শ্বুট কৰিছোঁ। খুব ধুনীয়া ভিডিঅ' হ'ব, আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। বহুত ধুনীয়া হ'ব। থেংক ইউ। তো আপোনালোকে ভিডিঅ'টো যেতিয়া আপলোড কৰিম চাব। আৰু এইবিলাক বাচ্চাবিলাক, আৰু আমাৰ কৰিগ্ৰাফাৰ নয়ন। বৰ্তমান ফটো উঠাত মই বিজি হৈ আছোঁ। আৰু এইটো আমাৰ নৰেন ভাইটি। অভি কেমেৰামেন, আপুনি কওক আজি হিমাশ্ৰী বাৰ লগত কাম কৰি কেনে পালে, আজি দিনটো কেনেকুৱা গ'ল? দিনটো ধুনীয়া গ'ল, ভালকৈ আমাৰ বেকআপ হ'ল, গানটো ভালেই হ'ব যেন লাগিছে। বাকী আৰু আপোনালোকে চাই জনাব হিমাশ্ৰী বাই কেনেকৈ গাইছে। তো বাইদেৱে ভালে গাইছে, তো আপোনালোকে চাই কমেণ্ট কৰিব কেনে হৈছে, বাকী আমাৰ কাম কেনে হৈছে জনাব, সেইখিনিয়ে আৰু।
হৈ গ'ল আৰু কমপ্লিট গানটো আহি আছে সোনকালে পাব আপোনালোকে অহা 5th আগষ্টত সকলোৱে চাব কেনেকুৱা পায় জনাব আচ্ছা 5 তাৰিখে আহি আছে আমাৰ ভিডিঅ'টো আপোনালোকে চাব আৰু আমাৰ সকলোকে মানে মৰম দিব আৰু গানটোক লৈ লিংকটো আপোনালোকে শ্বেয়াৰ কৰিব দেই সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ধামা ধুম পূৰা শ্বেয়াৰ কৰিব 5 তাৰিখে আহি আছে গানটো আপোনালোকে চাব হ'ব সকলোৱে চাব মৰম চেনেহ দি থাকিব এনেকৈ আৰু লগতে 5 আগষ্ট তো আৰু বেটাকো এনেকুৱা আশীৰ্বাদ দি থাকিব আৰু এইটো আমাৰ ধুনুচ বেটা হিমাশ্ৰী বাৰ ল'ৰা তো সকলোকে মৰম চেনেহ এনেকুৱা দি থাকিব গানটো চাই থাকিব গানটো চাই কেনে পালে কমেণ্ট কৰি জনাব বাৰ চেনেলটো হিমাশ্ৰী পাঠক বুলি আছে ইউটিউবত পাই যাব আপোনালোকে সকলোৱে চাই ল'ব থেংক ইউ টাটা বাই বাই